মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আৰ্থিক সাহায্যৰ কাৰণে আজি অহা হৈছে। লোকে লোকাৰণ্য হৈ আছে দেখা বুলি কৈছে। অসমৰ নৱপ্ৰজন্মক আত্মনিৰ্ভৰ কৰি তোলা আৰু লগতে অসমত উদ্যোগীকৰণৰ এক বাতাৱৰণ সৃষ্টিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক অনুদান আগবঢ়াবলৈ স্থিৰ কৰা হৈছে। এই অনুদানৰ প্ৰথম কিস্তি আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। সেই উপলক্ষে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এই বিশেষ অনুষ্ঠানলৈ আয়োজকসকলৰ হৈ মই আপোনালোকক আন্তৰিক সম্ভাষণসহ আদৰণি জনাইছো। পিতৃ মাতৃসকলৰ তৰফৰ পৰা মই আপোনাক আদৰণি জনাইছো, শ্ৰদ্ধা জনাইছো, সম্ভাষণ জনাইছো। আজি মঞ্চত উপবিষ্ট আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা অসমৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাগৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়া কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব। এনেধৰণে বিভিন্ন ক্ষেত্ৰত অসমখনক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মোৰ এটাই আশা, এটাই আহ্বান, আজি 25,000 ইয়াত উপস্থিত থকা যুৱক যুৱতীসকলক আপোনালোকে আজি পণ লওক, কাৰণ আজি পণ লোৱাৰ দিন, আজি সিদ্ধান্ত লোৱাৰ দিন। আজি আপোনাৰ জীৱনটোক এটা নতুন গতিৰে আগুৱাই লৈ যোৱাৰ যি মহাযজ্ঞ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে, তেখেতক আমি প্ৰত্যয় দিয়াৰ দিন, যাতে আমি আমাক দিয়া এই যি আৰ্থিক সাহায্য, এই আৰ্থিক সাহায্য এটকাও ইফাল সিফাল নকৰি আমি আমাৰ অধ্যাৱসায় কঠোৰ পৰিশ্ৰম আৰু ইচ্ছিত লক্ষ্যৰে আমি নিজকে আত্মনিৰ্ভৰ কৰাৰ লগতে অসমখনকো যাতে আত্মনিৰ্ভৰ কৰোঁ, লগতে ভাৰতবৰ্ষকো আত্মনিৰ্ভৰ কৰোঁ, তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ নাৰায়ণ চন্দ্ৰ দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ওদালগুৰি জিলাৰ নীতু বাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ধেমাজি জিলাৰ পংকজ বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ বাক্সা জিলাৰ অনাথি উজিৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ডিমা হাছাও জিলাৰ সুচাইনদ্দিন নুনিছাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অজানিতা তেৰণপিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ গোলাঘাট জিলাৰ ৰাজেশ বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ নলবাৰী জিলাৰ পদ্মা ৰামচিয়াৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ শোণিতপুৰ জিলাৰ বিদিন্থা বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।
ধন্যবাদ এইবাৰ শিৱসাগৰ জিলাৰ মহিবালিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ বজালি জিলাৰ ৰবেন দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ মৰিগাঁও জিলাৰ বিকাশ দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ নলবাৰী জিলাৰ টিকেন্দ্ৰ মালাকাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ মহাশয় মঞ্চত অনুদান প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো